আপোনালোক সকলোৱে কেনে আছে আই হোপ আপোনালোক সকলোৱে খুবেই ভালে আছে সো আৰু আপোনালোকে চাইছে মই ৰেডি হৈ কিনে পুৰা আপোনালোকৰ সন্মুখত আহি গৈছো আৰু আজি এটা প্ৰগ্ৰাম আছে প্ৰগ্ৰাম মানে আজি আমি সকলোৱে মিলি ৰাস চাবলৈ গৈ আছো আৰু মই আজি প্ৰথম মানে ফাৰ্ষ্ট টাইম ৰাস চাবলৈ গৈ আছো ৰাস চাবলৈ কলৈ গৈ আছো ৰ'ব আপোনালোকক কম বাৰু ব্লগৰ মাজৰে চাই থাকিব আৰু মই আজি যোনটো জায়গাত গৈ আছো সেইটো জায়গাত মানে আজি ফার্স্ট টাইম গৈ আছো মানে আগতে যোৱা নাই বাট আজি ফার্স্ট টাইম গৈ আছো সো ফ্ৰেন্ডস আজিৰ ব্লগটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব আজিৰ ব্লগটো খুবেই ভাল হ'বলৈ গৈ আছে তো আজিৰ ব্লগত অকলে মই নাথাকো মানে আমি সবে থাকিম তো আপোনালোকে ভাবিছে সো ছোৱালী সব একলগ হ'লে কেনেকৈ হ'ব পাৰে ব্লগটো মানে ব্লগ নহয় অকল মানে এই সিচুৱেশ্যনটো কেনেকৈ হ'ব পাৰে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি যাম এটা এটাকৈ সব আপোনালোকে চাই থাকক এতিয়া আমি গৈ আছোঁ ৰাস চাবলৈ আমাৰ ইয়াত দক্ষিণ কামৰূপৰ ভিতৰত বেছি ডাঙৰকৈ বুলিয়ে ক'ব লাগিব পলাশবাৰী সমষ্টিত মানে পলাশবাৰীত ৰাস মহোৎসৱ হয় প্ৰত্যেকবাৰে হয় কিন্তু কৰোণাৰ কাৰণে এই 2 বছৰ অলপ কমকৈ মানে সৰুকৈ হৈছিল কিন্তু এতিয়া আমি গৈছোঁ ৰাস চাবলৈ ইমানে ভালকৈ জানে ইয়াৰ ঘৰ ইয়াতে লোকেল মানুহ ইয়াৰ চ' মানে মই ইহঁতক দেখুৱাম আৰু গোটেই ক্লাছটো আজি যাম BSc নাৰ্ছিং থাৰ্ড ইয়াৰ চ' আজি ৰস আৰু পুৰা চাই থাকক আমি কি কৰোঁ আজি মানে কি কৰিম ৰাসত কি দেখা পাম চব আপোনালোকক নুৰিজাৰ ব্লগৰ পৰা দেখা যাব আপোনালোকে প্লিজ চাব জাগা নাই পুৰা চাওক ডলিক দেখাই দি ডলিক দেখাই দি ডলি দেখা পোৱা নাই চ' আমি আজি ই ৰিক্সাত যাই আছোঁ এতিয়া হেৰিলৈকে আৰু এইটো নুৰিজা পিছফালে বহিছে মই আগৰ ফালে আৰু হেৰি আগৰ ফালে আমি দুটা বহিছোঁ তিলৰুৱা আৰু মই বহুত কষ্ট ন কেনেকুৱা কষ্ট হ'লেও আমি মানে আজি মানে আমি ৰাস চামেই চাম আৰু এয়া পলাশবাৰীৰ ৰাস্তা আগতে বহুত বেয়া আছিল এতিয়া বহুত ভাল হৈছে এয়া আমি গৈ আছোঁ অজন্তা ফাৰ্মা বহুত ধুনীয়া ফাৰ্মাচী কোম্পানী ইয়াত বহুত মানে আমাৰ ইয়াৰ নতুন যিটো যুৱ মানে নতুন মানুহখিনি বহুত এটা এমপ্লয়মেণ্ট দিছে গাড়ী নাপালে গুগলটো হয় যদি আহোঁতে অলপ দেৰিকৈ তোমালোকে গাড়ী নাপালে এয়া হ'ল ছান ফাৰ্মা আমাৰ কলেজৰ মানে বহুত ল'ৰা ছোৱালী ইয়াতে কাম কৰি আছে ছান ফাৰ্মা গৈ আছোঁ এতিয়া যিহেতু আমি অলপ আবেলি টাইমতে ওলালোঁ এতিয়া লাইটিং ষ্টাৰ্ট হৈছে আৰু অলপ আমি আৰু এতিয়া নামিলোঁ এতিয়া দি আছোঁ এতিয়ালৈকে লাইটিং জ্বলোৱাই নাই আমি যাই আছোঁ আৰু লাহে লাহেকৈ অলপ ৰাতি হ'লে ভাল লাগব বুজিছা না অঁ তথাপি ভাল লাগছে ৰাস্তা পাৰ হ'ব কি এক্সাইটেড ছাৰ কি এক্সাইটেড অঁ সেইটো চাইডত যাবা জাষ্ট আৰু অলপ ৰাতি হ'লে ভাল লাগব প্ৰীতি আমি অলপ মানে ইভিনিং টাইমত আহিলোঁ যিহেতু আমি হোষ্টেলত থাকোঁ অলপ দিগদাৰ হয় কিন্তু আহিলেতো ভাল লাগে আপোনালোক সকলোৱে আহিব আমি কম দামী চাউল কত ভেজালটো আমি নিজে নকৰিলোঁ না আমি সকলোবিলাক তেল আৰু লাহে ওলাই আছে লাইটবোৰ পিছত মাৰিম আহে মেইন গেটত একদম ইমান ডাঙৰ বনাইছে আৰু আকৌ যায় এটা মাৰিম জাষ্ট ৱাও মই কদি গৈ আছোঁ প্ৰীতি গতিকে বন্ধু ইয়াৰে মূল দোষী আমি নিজে গতিকে চবে কি ফূৰ্তিত আছে চাইছেনে বহুত দিনৰ মূৰত আমি চবে একেলগে আহিলোঁ আৰু একেলগে মানে 3 years হৈ গ'ল একেলগে থকা 3 years মানে 4 years ৰানিং এতিয়ালৈকে মানে কত মানে যোৱা নাই একেলগে তো আজি ফাৰ্ষ্ট টাইম গৈ আছোঁ চ' আৰু বন্ধু এটা কথা কওঁ
নেৰি বাৰি মোক দুৰাচাৰবু থাকিলে দেখোন তেওঁক আমি পাম আহক এয়া আমাৰ মুখ্য তোৰণ যদি পাৰো ভগৱান শ্ৰীকৃষ্ণৰ যিহেতু ৰাস বুলি ক'লে ভগৱান শ্ৰীকৃষ্ণই মনত আহে চ' মুখ্য তোৰণখন ভগৱান শ্ৰীকৃষ্ণৰ মুখেৰে নামেৰে ষ্টাৰ্ট কৰিছে এয়া হ'ল ইয়াৰ ডেক'ৰেশ্যন ইমান ধুনীয়া ডেক'ৰেশ্যন মানে ক'ব পৰা নাই মানে বহুত ধুনীয়া ইউনিক ডেক'ৰেশ্যন মানে ছাতি দেখা যে আছে ছাতিবিলাক মানে ওলটা কৰি এটা ডেক'ৰেশ্যন কৰিছে ৱাও জাষ্ট ৱাও ইয়াৰ মানে ক'বলৈ ভাষাই নাই ৱাও এয়া কি বৃত্তি এয়া মানুহ মানুহৰ ঘৰ সজাইছে আৰু কিবা এটা কম হেৰি মা গছডাল কিমান ধুনীয়া গছা হেৰিখিনি চাওঁ আপোনাৰ এওঁলোকে পাঠ কৰি আছে মানে ইয়াত ধুনীয়া এটা মুখ্য তোৰণ গোটেই বৃন্দাবনখন ইয়াত দেখাইছে গোটেই বৃন্দাবনৰ গোটেই লীলা খেলা গোটেই মানুহৰ ভগৱান শ্ৰীকৃষ্ণ প্ৰভু কৃষ্ণ গোটেই বৃন্দাবনখন দৰ্শন কৰা হৈছে দেখুওৱা হৈছে আমি এতিয়া আনফালে যাওঁ চাম আৰু ক'ত কেনেকুৱা কি হৈ আছে গোটেইফালে লাইট আৰু আমি যদি অলপ দেৰিকৈ আহিলোঁ আকৌ বেছি ভাল লাগিছে আশা তুমি ইমান সহজে নোৱাৰা কাৰণ এইটো সৃষ্টিৰ পাতনি কেনেকুৱা হ'ব গম নাপাওঁ এইফালে হ'ল এইটো দশাৱতাৰ ভগৱান বিষ্ণুৰ গোটেই দশাৱতাৰ গোটেইকেইটা এয়া হ'ল সৃষ্টিৰ পাতনি ইয়াত ধুনীয়াকৈ লিখি দিয়া আছে যদি কোনোবাই বুজি নাপায় ইয়াত বিবাহ ইয়াৰ প্ৰতিশ্ৰুতি এয়া ভগৱান শ্ৰীকৃষ্ণ যেতিয়া কাৰাগাৰৰ এটি দৃশ্য বহুত ধুনীয়া লাগিছে এয়া কৃষ্ণৰ জন্ম ভগৱান শ্ৰীকৃষ্ণৰ জন্ম আৰু এয়া গোকুল গমন ভগৱান শ্ৰীকৃষ্ণ যেতিয়া ৰাতি জন্ম পাইছিল তেতিয়া তেখেতক যেতিয়া যশোদাৰ ওচৰত লৈ যাইছিল নন্দ ঘৰত তেতিয়া মানে বাসুদেৱে এনেকৈ এটা পাচিত ভৰাই লৈ গৈছিল তেতিয়া বহুত বতাহ বৰষুণ আহিছিল সেয়া ইয়াত দেখুওৱা হৈছে কৃষ্ণ জন্মৰ পিছত কেনেকৈ গোকুল গমন হৈছে তো ফ্ৰেণ্ডছ আপোনালোকে চালেই সবখিনি প্ৰীতি মানে চব কৈ মানে গ'ল মই মানে ইমান নাজানো বাৰু ইয়াৰ বিষয়ে এইবোৰৰ বিষয়ে তো প্ৰীতিয়ে কৈ গ'ল তো আপোনালোকে সকলোৱে জানেই ন ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ পৰা তেওঁলোকৰ লীলা খেলা মানে বৃন্দাবনৰ গোটেই কাহিনী মানে একদম তেখেতৰ মানে প্ৰত্যেকটো মানে তেখেতৰ যি বদমাচি কৰিছিল যি খেলা ধূলা কৰিছিল সেয়া সকলোবোৰ এয়া ৰাসত দেখা পোৱা যায় মানে বহুত ভাল লাগিছে ইয়াৰ মানে যি মেনেজমেণ্ট সেইটো বহুত ভাল লাগিছে ধুনীয়াকৈ গোটেইবিলাক এটা সেয়া দেখুৱাইছে কাহিনী যাতে যোনে বুজি নাপায় যোনে গম নাপায় সেয়া তেওঁলোকেও মানে জানে আৰু আপোনালোকে জানে বাৰু কিন্তু আপোনালোক আহিব ইয়াত কলাবাৰীত আৰু ৰাস উপভোগ কৰিব ইয়াত আৰু মই ফাৰ্ষ্ট টাইম আহিছোঁ লাইফত ফাৰ্ষ্ট টাইম ৰাস চাব আহিছোঁ বহুতেই ভাল লাগিছে তো ভালেই লাগিছে আৰু আছে দেখাবলৈ বহুত জেগা আছে জাষ্ট এটা জেগাতে আমি আহিছোঁ আৰু আছে বহুত জেগাত দেখিলোঁ তো এটাকে দেখাম আৰু যিমান বাৰু দেখাম আপোনালোকৰ লগত তেনেহ'লে আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ ফুল ভিডিঅ'টো চাব যে দোকান বহুত দোকান এনেকুৱা লাগিছে যে চব কিনি লওঁ নেকি ইহঁতে ইয়েৰিং চাইছে চব 50 টকা থাকিব চব 50 টকাত কিমান খাটো চাইছে নে এইবোৰ সৰুকালত লৈছোঁ সেইবোৰ মানে মনত কৰি আছোঁ এতিয়া মানে মনত পৰিছে এইবোৰ ইয়া কি বহুত এইটো হৈছে কংস বহুত বন্ধন মুক্তি এটা এটাকে কৈ যাওঁ আৰু শিৱপাল পথ
মনত পৰি আছে এইবোৰ চাই কিনে ইমান দোকান আহিছে ন মিঠাই এতিয়া আৰু আমি জিলাপি খাম পিতি অলৰেডি খাই আছে গৰম গৰম জিলাপি খাই আছো গৰম গৰম পিতি খালে খোৱা শেষ বহুত টেষ্টি হৈছে দেই আৰু দোকানৰ জিলাপি পুৰা আপোনালোকেও খাব আহিব পুৰা আপোনাক কৈ দিছোঁ দেই আপোনাৰ দোকানত আহি যাব পুৰা কষ্ট কৰি বনাই আছে ইয়াতে খাই আছে এতিয়া আহিলোঁ বেলেগ দুনিয়া এইটো আৰু বেলেগ ৱাও কিমান আচাৰ আহি কিনে কিনি খাব পাৰে ইমান ধুনীয়া ধুনীয়া হেৰি ভাল লাগছে দে আমি আহিছোঁ এটা দোকানেই কওঁ আৰু এই আৰু ৰেষ্টুৰেণ্ট নহয় মানে পাৰ্মানেণ্টলি নহয় তো কিবা খাম এতিয়া খাই কিনে যাম আৰু হোষ্টেললৈ তো 6টালৈকে আমাৰ টাইম তো 5:30 বাজি গ'ল তো এতিয়া যাম আৰু আমি চবেই ইয়াত হৈ গৈছোঁ এয়া চাওক খাই কিনে আৰু যামগৈ খানা মেইন চবে কৈ দিব কমেণ্টত খানা মেইন আমি চবে আৰু এতিয়া চাওমিন খাই আছোঁ এয়া চাওক টেষ্টি না কেনে লাগছে মই বহুত দুখ সোৱাদটো কেনে পিতি চব বস্তু খাম মই আকৌ খাবই নোৱাৰোঁ মই কি খাওঁ কেনে টেষ্টি না তামাম ৱাহ পুৰা খাই আছে ৰ ময়ো খাম আৰু ভিডিঅ'টো অফ কৰি ৰ তহঁতে খাই আছা মোক ভৰি গৈছে কথাই ক'ব পৰা নাই এতিয়া বহুত মানুহৰ ভিৰ হৈ গ'ল যেতিয়া আমি আহিছিলোঁ তেতিয়া ইমান মানুহ নাছিল বা তেতিয়া চবেই আহি আছে আহি আছে আৰু আমি এতিয়া গৈ আছোঁ আমাৰ কপাল আমাৰ টাইম লিমিটেড নহ'লে আমাৰ কলেজৰ পৰা ওলাই দিওঁ এতিয়া জাষ্ট মানে আহি আছে আৰু আমি এতিয়া ৰিটাৰ্ণ কৰি আছোঁ হোষ্টেললৈ Hope you all enjoyed this video. Don't forget to like and subscribe our channel, and don't forget to press the bell icon so that you can notify whenever we upload a video. Love you all. আৰু হেৰি মই দেখাই দিওঁ আৰু এবাৰ আমি যেতিয়া আহিছিলোঁ তেতিয়াতো হেৰি হৈছিল না মানে দিন আছিল চ' এতিয়া ৰাতিৰ ভিডিঅ' অলপ দেখাই দিওঁ আপোনালোকক আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ মেইন ৰাস্তা পাই গ'লোঁ তো এবাৰ 5 মিনিট লাগিব আমাৰ হোষ্টেল পাওঁতে তো আপোনালোকক দেখাই দি আছোঁ এবাৰ ইয়াত মানে এতিয়া ৰাতি আছে ৰাতিৰ ভিউটো দেখাই দি আছোঁ সমাপ্ত হ'ল মিৰ্জা মিৰ্জা নেকি
Rak party, Rak party. ইয়ে চাও গৈ আছে মাছৰ বজাৰ তাত মাছৰ বজাৰ ইমান হাল্লা দি আছে তো ফ্ৰেণ্ডছ আজিৰ ব্লগটো কেনে লাগিল প্লিজ কমেণ্ট কৰি জনাব তো ফাৰ্ষ্ট টাইম মানে হোষ্টেলত থাকি মানে ইমান ৰাতি 6টালৈকে বাহিৰত আছিলোঁ ভাল লাগিল আজি ফ্ৰেণ্ডছ চব মানে আমাৰ বেটছৰ চব একেলগে হৈ কিনে গৈছিলোঁ তো খুবেই ভালে লাগিল আৰু লাইফৰ ফাৰ্ষ্ট টাইম ৰাস চালোঁ তো খুব ভাল লাগিল মানে ক'বলৈ ভাষা নাই আপোনালোকক আকৌ লগ পাম নেক্সট ব্লগৰ সৈতে তো আজিৰ কাৰণে ইয়াতে ব্লগটো ষ্টপ কৰিছোঁ এনেই ৰাতি হৈ গৈছে বহুত ভাগৰিও গৈছোঁ তো ৰুমত যাই কিনে ফ্ৰেছ হ'ম আৰু তো বাই বাই গুড নাইট